তো হে গাইছ মই মিনাৰ লৈ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মানে আজি আমি আছো পুৰা ইটা প্ৰচেছ ফুল প্ৰচেছ দেখুৱাবলৈ আহিছোঁ মানে আপোনালোকক বহুত দিন ভ্লগ ভিডিঅ' দিবৰ কাৰণে মোৰ বহুত বেয়া লাগি আছে মানে মোৰ বেমাৰ হৈ আছিল সেইবাবে আৰু বেমাৰ ভালে হোৱা নাই গালখন ফুলি আছে পুৰা মানে আৰু মোৰ লগত আছে আজি পুৰা চলেমান খান আমাৰ চাই ল'ব পাৰে আৰু আপোনালোকক ইটা কেনেকৈ বনোৱা হয় মানে ইটা কি মাটিৰ বনোৱা হয় আপোনালোকক ফুল প্ৰচেছ দেখুৱাই দিম চাই থাকক আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব চাই থাকক তো গাইজ মানে ইটাৰ ভেটা হ'বলৈ হ'লে মানুহ থাকিবলৈ হ'লে মানে ঘৰ লাগিব এইবিলাক মানে কেম্প বনাই থৈছে মানুহবিলাক আহিছে আৰু মানে চাফা কৰি আছে সেইবাবে এইবিলাক কেম্পবিলাক ভাল এটা হোৱা নাই হ'ব তো গাইজ মানে আমাৰ মানুহবিলাকলৈ খৰি আনিছে ভাত খাবৰ কাৰণে খৰি নাই সেইবাবে খৰিটো লাগিবই না ভাত খাবলৈ হ'লে জুই ধৰিবলৈ হ'লে সেইবাবে খৰি আনিছে আৰু মানে এইবিলাক খৰি আৰু খৰি পেলাব এতিয়া মানে ট্ৰেক্টৰতে আনিছে আৰু টেনশ্যন নাই লেবাৰ চেবাৰ নালাগে খালি ঢালি দিলেই হ'ল সেইবাবে চাই থাকক আপোনালোকে ভিডিঅ'টো পুৰা অকণমান স্কিপ নকৰিব অলপ হ'লেতো বুজি পাব আপোনালোকে চাই থাকক এইবিলাক খৰি কৰি গৈছে তো গাইজ ট্ৰেক্টৰতে খৰি আনি দিলে আৰু বৰ্তমান আমাৰ দাদাইটো খৰি চিৰি আছে ভাত খাব এতিয়া তো গাইজ তাৰপিছত চাওক মানে ইটা বনাবলৈ হ'লে ফিল্ড লাগে ফিল্ডবিলাক মানে মানুহবিলাকে এনেকৈ চাচি আছে CCTV কাম চলি আছে তেওঁ মানুহবিলাকে চাচি আছে কি সমান হৈছে আপোনালোকে চাই থাককচোন বাৰু মানে মানুহ দি কৰা কাম আৰু গাড়ী দি কৰা কাম বহুত বেলেগ আপোনালোকে চাই থাকক JCB দি দেখুৱাই আছোঁ এইবাৰ মানে আমাৰ ড্ৰাইভাৰটো আৰু এইটো ছেকেণ্ড ড্ৰাইভাৰ ভালকৈ চলাই আৰু এটা আছে নতুন ড্ৰাইভাৰ চাই ল'ব পাৰে আৰু লগতে মই কিবা কৈ দিম I know TMB Hata बहुत successfully all time. তো গাইজ মজা ইংলিছ মাৰিছে JCB ড্ৰাইভাৰ হিচাপে আপোনালোকে অনুভৱ কৰিব পাৰিছে মানে চাকৰি পোৱা নাই কাৰণে মানে JCB চলি আছে আৰু ঘৰখন চলাই আছে চাই থাকক তাৰপিছত গাইজ JCB দি চাফা কৰা হোৱাৰ পিছত মানুহবিলাকে এনেকৈ ইটা বনাবলৈ হ'লে বেলচাৰি চাফা কৰিছে গাইজ মানে আপোনালোক অলপমান দেখুৱাই দিলে এইবাৰ আপোনালোক ইটাৰ ভেটাৰ মানে ভিতৰত দেখুৱা মানে কি চাফা কৰি ৰাখিছে মানে কি চাফ চিকুণ কৰি মানে মানুহৰ ঘৰৰ চোতালত ধৰি ৰাখিছে আৰু মানে ইটা যেতিয়া মানে ষ্টক ভিতৰত কৰা হয় মানে কেনেকুৱাকৈ কৰা হয় আৰু মানে কেনেকৈ ফুল প্ৰচেছ দেখুৱাই আছোঁ আপোনালোকক মানে ইয়াতে এইবিলাকৰ লাইন বহাই পূৰা হেৰি কৰে আৰু এইবিলাক ভিতৰত চাব পাৰে ইয়াতে কয়লা দেয় আৰু গাছ মানে এইবিলাক যে আছে মাটিবিলাক পুৰা পাৰ দি পেলাই তাৰে ওপৰত ইটা দিয়ে কয়লা দিব আপোনালোকক এটা ভিডিঅ'ত দেখুৱাম আৰু কেনেকৈ পুৰে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু গৈ আছোঁ ৰ'ব মই মাটিৰ ষ্টক এইবিলাক কি মাটি আপোনালোকক দেখিছোঁ মানে পলি মাটি আপোনালোকে বা কি মাটি বুলি কয় আমি কিন্তু পলি মাটি কওঁ ৰাঙা মাটি কওঁ আৰু এইবিলাক ষ্টক কৰি ৰাখিছে আৰু ইয়াতে মানে পুৰা JCB আৰু মানে ট্ৰেক্টৰ দি পুৰা একদম আটা ৰুটি মাৰা যায় পুৰা তাৰ ইটা হয় আৰু দেখুৱাই ৰ'ব আপোনালোকক খাল আছে আৰু এইবিলাক ষ্টক তো গাইজ এনেকৈ JCB খানি পুৰা মাটি আটা ৰুটি মাৰা দিয়ে তাৰপিছত এনেকৈ ট্ৰেক্টৰৰ পৰা ওলাই মানুহগিলা আনি থাকে আৰু এনেকৈ ইটা বনাই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব মানে মাটিবিলাক ঠেলা দি আনি দি যায় আৰু ইহঁতে বনাই থাকে আনে JCB দি পুৰা মাৰি থাকে আৰু মাটি চাই থাকক আপোনালোকে ইটা কেনেকৈ বনাই ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে তো গাইজ আহক আপোনালোকক দেখুৱাইছোঁ এটা বস্তু মানে আপোনালোকক ইটা দেখুৱাবলৈ আহিছোঁ কিন্তু কি ইটা মাৰ্কাটো হ'ল TMB মানে কিন্তু ফুল মিনিং মই নাজানো বৰ্তমান মানে কিন্তু মালিকটো তমিছ মামা মই জানো সেইটো ভাল আৰু আপোনালোক চাই থাকক আহক আৰু মানে এইবিলাক পুৰা ইটাৰ মানে খামাল বুলি কোৱা হয় মানে আমাৰ মানে প্ৰতিটো ভাষাত কি কয় নাজানো কিন্তু আমাৰ গাঁৱলীয়া ভাষাত পুৰা খামাল বুলি কয় আপোনালোকে এইবিলাক ইটা ফাৰ্মাটো ওলোৱাই মানে থৈ দিছে এনেকৈ বাৰী এনেকৈ খামাল কৰি দিব আৰু মানে আপোনালোকে আশা কৰোঁ ধামাকা দেখুৱাইছোঁ আজি
তো গাইজ ইটাৰ ভেটাতে মানে ইটাৰ ভেটাৰ মানুহ আহা ইটা বনাব অহা মানুহবিলাকে দোকান দিছে বোলে আমি দোকানত যাই আছোঁ ৰ'ব আপোনালোকে চাই থাককচোন মানে এজন মামাই তাৰ মানে পুৰা একদম ভাষাটো চেঞ্জ কৰিব ভাষাটো চেঞ্জ কৰি দিছে কৈ দিয়ালান ভাষা ওইটা সাবান সাবলন এটা সাবলন সাবান ওইটা মুখের কালার ভালো হয়ে যায় ল্যাব্রা ড্রাম তো গাইজ বঢ়িয়া মানে ভাষা চেঞ্জ কৰি দিছে মানে ভেটাত থাকি থাকি আৰু কাহৰ ওষুধ এইটো ভাটাৰ মালিক ভাটাৰ মালিকে দিয়া গৈছে আৰু এতিয়া আমাৰ দোকানীটো মানে ভেটাতে দোকানী মানে বহুত সহায় কৰিছে এতিয়া আছে আৰু অন্য চব মানুহে খায় এই যে বান্দা ধানবিলাকো বিজাল বিজাল হৈ গৈছে সেইকাৰণে আমি ভাবিছোঁ এইবাৰ বেলেগ উৎপাদন কৰিব লাগিব যিটো খেতি কৰিছোঁ কিন্তু এই আইজোং ধানৰ খেতি ইমান ধুনীয়া হ'ব লাগে মাটিও ভাল কিন্তু খেতি ভাল হোৱা নাই সেয়ে চৰকাৰক কওঁ যে ভাল বিধানৰ কাৰণে চৰকাৰক বিজেপি চৰকাৰক মই আদেশ দিছোঁ এই ধানটো শুনক এই ধানটো চাওক এই ধানটো সিদ্ধ কিমান লম্বা হৈছে একেবাৰে চুটি হৈ গৈছে বিঘাত কিমান পৰিব এতিয়া 20 পোণ পৰিব কিন্তু বাকী মাটি এইবিলাক দ অঞ্চলৰ মাটি যিবিলাকত 30-40 বিঘা মাটি 30-40 মোনকৈ ধান পৰিছে এতিয়া আমি আৰু ভেটাত থকা মানুহ ধানৰ বিষয়ে কি জানিম তথাপিতো খেতি 2-1 বিঘা কৰোঁ সেইখিনিতে কৈছোঁ আৰু বেলেগ আৰু ক'ব লগা নাই এতিয়া গোটেই বাংলাদেশৰ মানুহ ইয়াতে ভৰ্তি হৈছে সিহঁতৰ কাৰণে আমাৰ ধানৰ উৎপাদন কম হৈছে কাৰণ ভেটাই নষ্ট কৰিছে তো গাইজ মানে আপোনালোক ইটা বানা ফুল প্ৰচেছ দেখুৱাই দিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ এতিয়া বাই